ফাইনেলি আজি আমাৰ ৰুমটো চাফা কৰিব লৈছোঁ কাৰণ বহুত লেতেৰা আছিলে তাৰ কাৰণে আজি পূৰা চাফা কৰিবলগীয়া হ'ল। কেনেদৰে চাফা কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকক কেনেধৰণে কোনটো প্ৰচেছত আমি চাফা কৰিব বিচাৰিম। এই বাহিৰত থকা জিন্দগী বহুত টকাবোৰ আছে বাহিৰত থাকি পইচা ইনকাম কৰি আছোঁ বুলি, কিন্তু ইয়াত থকা মানুহজনেহে জানে কেনেধৰণে জীৱন যাপন কৰিব লাগে। অলপ দেখাই দিছোঁ কেনেকৈ জীৱন যাপন কৰিব লাগে। এয়া চাওক, ইয়াৰ বয়সত এটা কাঁহী বাতি ধুবলগীয়া হৈছে। এই বয়সত নাম বকতি কৰি পিনি ঘৰত থাকিবলগীয়া জীৱনটো এতিয়া কাঁহী বাতি ধুবলগীয়া হৈছে। এটা চাওক, এতিয়া ৰুম চাফা কৰিবলগীয়া হৈছে। ৰুমটোৰ ভিতৰত কেনেধৰণে চাফা কৰি আছে সকলো দেখাবলৈ চেষ্টা কৰিম। এয়া সেইজনে এজন বাহিৰত কাম কৰা ল'ৰাবিলাকৰ কাৰণে এয়া জীৱন, এনেকৈ জীৱন যাপন কৰিবলগীয়া হয়। সেইজনে গাইছ দুজনী বিয়া পাতি দেখিছ? ইয়াতে ভাত পানী বনোৱা হয়। তাৰপিছত এয়া লেট্ৰিন বাথৰুম ইয়াতে কৰা হয়। তাৰপিছত ইয়াৰ লগতে গোটেই জীৱন যাপন জিন্দগীটো গোটেই দিনটো কষ্ট কৰি পিনি ইয়াত ধুবলগীয়া হয়। ভাবি চাওক বাহিৰত থকা জিন্দগীবোৰ কেনেধৰণে হয়। ইমান সৰু ৰুমত 4-5জন থাকিবলগীয়া হয়। ৰুম ভাড়া বেছি, লেট্ৰিন বাথৰুম ডাঙৰ চিং হয়। আমাৰ ৰুমৰ এতিয়া ফাইনেল লুকটো আপোনালোকেও দেখা চাই থাকক। ফ্ল'ৰটো চিকচিকীয়া হৈ গ'ল।